আৰম্ভ কৰিলোঁ। মই আজি ক'ব বিচাৰিম মানে চোৰৰ ওপৰত। আপোনালোকে হয়তো শুনিছে গাড়ী চোৰ, ছাগলী চোৰ, গৰু চোৰ, কিন্তু কেতিয়াবা শুনিছেনে মানে কাই চোৰৰ কথা? চ' আজি কাই চোৰৰ কথা ক'ব বিচাৰিম, কাৰণ আমাৰ ওচৰতে আজি কাই চোৰ এটা ধৰাত পৰিছে। মানে বহুত দিন আগৰ পৰা, আজি এমাহমান আগৰ পৰাই হয়তো কাৰোবাৰ বা কাষৰীয়া মানুহৰ আৰু আজি এই ঘৰৰ কালি এই ঘৰৰ সেনেকৈ কাই চোৰ হৈ থাকে কাষৰ কাই। চ' মানে সকলোৱে হতভম্ব হয় যে কি হয়, কাইবোৰ কোনে চুৰ কৰে, কি কৰে, না ধৰিবই নাপায়, গমেই নাপায়। আজি অৱশেষত ধৰাত পৰিল চোৰটো, আৰু তাৰ টেকনিকবিলাক আপোনালোকক জনাম মই। চোৰটো ধৰাত পৰাত সি মানে এনেকৈ ইউনিক টাইপত চুৰ কৰে যে তাক কোনেও গম নাপায় সি যে চোৰ বা কিবা। মানে সি কি কয়, মানে যাৰ তাত চুৰ কৰিব যাব তাক কয় যে পানী খাম বুলি কয়। চ' আপোনালোকক যদি কোনোবা এজন অচিনাকি মানুহে পানী খুজে, আপোনালোকেতো এনেও দিব ন, আৰু হয়তো আমিও দিম। বাট সেই সৰলতাৰ সুযোগ কৰি পেলাই চোৰবিলাকে মানে কি কৰে, চুৰ কৰে। যেনেকৈ আজি কাই চোৰটো ধৰাত পৰিল, সেই বেলেগৰ তাতে মানে যিকোনো মানুহৰ তাতে পানী খুজিব। পানী খোজাৰ পিছত মানুহবোৰে যেতিয়া পানী আনিব যায়, সেই কাইটোলৈ পলায় আৰু। চ' তেনেকৈ সি চুৰ কৰি বহুত ঘৰ মানুহৰ চুৰ কৰিছিলে, কিন্তু অৱশেষত আজি ধৰাত পৰিল চুৰ কৰাত। আপোনালোকে হয়তো শুনিছে 100 গৰু মাৰিলে বাঘৰো মৰণ। চ' আৰু সত্য কথা, চিৰসত্য কথা এষাৰ। কাৰণ আজিৰ যোনটো মানে চুৰ ধৰাত পৰে, সিহঁতো সেনেকাই কৰিছে যে 100 ঘৰৰ মানুহ চুৰ কৰাৰ পিছত আজি ধৰাত পৰিল। চ' এই ভিডিঅ'টো মই আপোনালোকক দেখাব বিচাৰিম চোৰজনৰ, আৰু তাৰ কি বিলাই হ'ল, কি হ'ল, চব সকলোবোৰ দেখাই আছোঁ আপোনালোকক। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আহক ভিডিঅ'টো আৰু মুখখন চাবা গুচি মুখখন চাবে মুখখন কইনা পাবি কি ৰৌচান ইলে ঘৰ ক'ত? ভাবিব নোৱাৰে যে এনেকৈ চুৰ কৰিব পাৰে, যে আপোনাক পানী খুজিব, পানী খোজাৰ পিছত আপুনিতো পানী দি দিব, তাৰপিছত তাৰে পৰা যদি কাঁহী এখন নোহোৱা হৈ যায় কি কৰিব? তো এইখিনি অলপ চাব গাইজ। মই ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে অলপ সজাগতা হ'ব পাৰে আপোনালোকৰ, যাতে এই ঘটনাটো আপোনালোকৰ নহয়। চ' এইখিনিয়ে ক'ব লগা মোৰ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ধন্যবাদ।